নমস্কাৰ, মই ঋতিক হুছেইন আপোনালোকৰ মাজত অগ্নিপথ আঁচনিখনৰ বিষয়ে আলোচনা কৰিব আহিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। অগ্নিপথ আঁচনি। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে অগ্নিপথ আঁচনি উন্মোচন কৰে, যাৰ উদ্দেশ্য হৈছে সশস্ত্ৰ বাহিনীক পৰিৱৰ্তন কৰা। অগ্নিপথ আঁচনিৰ অধীনত ভাৰতীয় যুৱক-যুৱতীসকলক প্ৰদান কৰা হ'ব অগ্নিবীৰ হিচাপে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাৰ সুযোগ। অৰ্থাৎ অগ্নিপথ আঁচনিখন 14 তাৰিখ মঙলবাৰে জুন মাহৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উন্মোচন কৰে। অগ্নিপথ আঁচনিখনৰ অধীনত যিসকল যুৱক-যুৱতীয়ে সেৱা আগবঢ়াব, সেইসকল যুৱক-যুৱতীক অগ্নিবীৰ বুলি কোৱা হ'ব। অগ্নিপথ আঁচনিখনৰ চৰ্তমৰ্মে বয়সৰ সীমা 17.5 বছৰৰ পৰা 21 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণসহ 4 বছৰৰ সেৱাৰ ম্যাদ থাকিব। অগ্নিবীৰসকলক প্ৰতি মাহে 30,000 টকাৰ দৰমহা দিয়া হ'ব। প্ৰথম বৰ্ষৰ দৰমহা প্ৰায় 4.76 লাখ হ'বগে। লাহে লাহে দৰমহা বাঢ়ি যাব। চতুৰ্থ বৰ্ষলৈকে প্ৰায় 6.92 লাখলৈ উন্নীত কৰা হৈ যাব। আৰু 4 বছৰৰ পাছত যিসকলে তাত থাকিব নোৱাৰিব, অৰ্থাৎ যিহেতু তাত 25%হে বাছনি কৰা হ'ব, বাকী যি থাকি যাব, আপোনাৰ 1000 যদি 25% চাওঁ তেতিয়াহ'লে 250 যাব আৰু বাকী থকা 750 জনক 11.67 লাখ টকা কৰমুক্ত কৰি প্ৰদান কৰা হ'ব, যাতে তেওঁলোকে তাত দিয়া 4 বছৰৰ বিনিময়ত নতুন এটা জীৱন, নতুন এটা ব্যৱসায় আৰম্ভ কৰি চলাই নিব পাৰে। বাকী জীৱনটো তেওঁলোকক চাৰ্টিফিকেটো দিয়া হ'ব, পুৰস্কাৰ দিয়া হ'ব আৰু তেওঁলোকৰ থাকিব। যদি তেওঁলোকে তাত সেৱা আগবঢ়াই থকা অৱস্থাত কিবা কাৰণত দুৰ্ঘটনাত পতিত হয়, তেন্তে ঘৰৰ পৰিয়ালৰ বাবে 48 লাখ টকাৰ বীমা কৰা থাকিব। মই এই বিষয়ে আৰু আপোনালোকৰ মাজলৈ বিতং তথ্য কঢ়িয়াই আনিম। ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া কেনেদৰে কৰা হ'ব সেই বিষয়েও ভিডিঅ' বনাম। মোৰ ভিডিঅ'টো